নমস্কাৰ, মোৰ চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু ভাদ মাহ চলিয়ে আছে, বলকচোন আজি এপাক নামঘৰৰ পৰা আহোঁগৈ। আমি কেনেদৰেনো কি কৰোঁ তাকে অলপ দেখাবলৈ চেষ্টা কৰিম। নামঘৰ আহি পাইছোঁহি, আপোনালোকক দেখাই থাকিম। আমাৰ আইসকলে কি কৰে কি নকৰে সকলোবিলাক দেখাবলৈ চেষ্টা কৰিম। এয়া আমাৰ নামঘৰ। এয়া নামঘৰ বৰ্তমান বন্ধ হৈ আছে, মইহে খুলিম। লাহে লাহে আইসকল আহি পাবহি। প্ৰথমতে আহি সেৱা এটা জনাই লওঁ। মণিকূট ভাগ কৃষ্ণ কৃষ্ণ শ্ৰীমন্তং কৰ ভকতৰ জানা জনকল্পতৰু তাহান্ত বিনাই নাই ভিতৰৰ অংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আইসকল অহা নাই, ময়ে প্ৰথম আহিছোঁ। আপোনাৰ হ'ব ৰাজ্যাৰ গিৰে লৈ বৈকুণ্ঠৰ কল্পতৰু গুৰুচৰভাগ পাঠ কৰিবলৈ লৈছোঁ। তাতে অনেকখিনি অপৰাধ হ'ব পাৰে। সৰ্বকোটি অপৰাধৰ হেতু আপোনাৰ মানেহে ধৰিছোঁ, সেৱাহে ধৰিছোঁ। জ্বলিছে। পাঠ কৰিছিলোঁ, তাতে অনেকখিনি অপৰাধ হ'ব পাৰে। সৰ্বকোটি মাৰ্জনাৰ হেতু গুৰুজনাৰ বাণীৰে এষাৰি ধৰা হৈছে। এনেদৰে আইসকলে মিলি সকলোৱে নামঘৰত পাঠ কৰোঁ ভাদ মাহত। আৰু মই আপোনালোকক বহুত বিশেষ দেখাব পৰা নাই, তথাপিতো অলপ অলপকৈ দেখাবলৈ চেষ্টা কৰিছোঁ। যিহেতু মোৰেই পাল আছিল পাঠ পঢ়াৰ, সেইবাবে মই সম্পূৰ্ণ ভিডিঅ'টো দেখাব পৰা নাই। আগলৈ যদি পাৰোঁ চেষ্টা কৰিম আপোনালোকক দেখাবলৈ। যদি মোৰ এই ভিডিঅ'টোত কিবা ভুল ভ্ৰান্তি হৈছে তেন্তে ক্ষমা কৰিব। আৰু লগতে মোৰ যদি এই চেনেলটো ভাল লাগিছে তেন্তে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। নমস্কাৰ।